তো গুড মৰ্ণিং গাইজ, আৰু এটা নতুন সুন্দৰ ব্লগলৈ আপোনালোক স্বাগতম জনালোঁ। তো আজি ৰাতিপুৱা উঠিলোঁ, এনেই যিহেতু আজি ৰবিবাৰ, আজি মই ঘৰত আছোঁ আৰু বহুত দিন ব্লগ অহাও নাছিল। তো আজি এটা ব্লগ দিয়া চেষ্টা কৰিম, কাইলৈ আপোনালোকে পাই যাব। আজি ভিডিঅ'টো বনাম, কাইলৈ আপলোড হৈ যাব ভিডিঅ'টো। তো আজি উঠিলোঁ, ৰাতিপুৱাই উঠিলোঁ, উঠি কিনে মই চাহ বনালোঁ, চাহ খালোঁ। তো লগতে ইয়াতে ভাত বহাই দিছোঁ। তো খাওঁ আৰু যিহেতু মায়ে নাথাকে, মায়েও পুৱাই নাই আৰু কাম কৰিব যায়, কামত যায়। পুৱা মই অকলাই থাকোঁ ঘৰত। তো গাইছ, আৰু এটা কথা, এই ঘৰটো বনোৱা গৈছে নতুন কৰি, ইনকৈ বনোৱা গৈছে। তাৰপিছত তৰ্জা দে আছে, এভাগে তৰ্জা দে আছে, আৰু ওপৰত এনেকৈ টিংকৈ বাঁহৰে এনেকৈ টিং দিছোঁ। তো অলপ সোমাইছোঁ আৰু কিবা কৰি কষ্ট ঘৰটোত সোমাইছোঁ। সেই ৰাস্তাটো এনেকৈ বাকী ভিডিঅ' থাম্বনেইল চাইতো গম পাইছেই যে ভিডিঅ'টো কিহৰ ওপৰত হ'বা যাই আছে, কি হ'ব আজি। তো ভিডিঅ'টো চাই থাকক, আৰু ময়ো ওলাই যাওঁ, তাত এদিন ওলাই যাওঁ, তাক লগ ধৰোঁ। তো আমি একেলগে কিবা অলপ কাম আছে, কামখিনি কৰি লওঁ তাক। তো গাইছ, মই আহিব ৰ'ব ইয়াৰ ঘৰটো সোমাই আছোঁ। ইয়াৰ পৰা ওলাই আহিছে না নাই চাওঁ ৰ'ব। অ'ল চা হা এই জমেটো মাৰিম গাইছ। এই হেলমেট লৈছোঁ হা, এখন নহয় নেকি? আমাৰ এখন বাইক নেনা দক, কিন্তু এখন ইমোশ্যন পূৰা জড়িত হৈছে ন, চুম্মা বাইক আছিল এখন। তো আজি হেলমেট পূৰা লৈছোঁ, এতিয়া যাম। যাম মানে মই যি কৈছিলোঁ, মানে কি কাম আছিল, মানে এটা মানে জীৱনত ফাৰ্ষ্ট টাইম কৰিব কামটো। মানে গাড়ীখন লৈছি না, যিহেতু গাড়ীখন এনেই বহি থৈও লাভ নাই, যিহেতু আজিকালি বহুত মানে অপশ্যন আছে, গাড়ী লৈ কিনে বহুত কাম কৰিব অপশ্যন আছে। তো সেই গাড়ী জমেটো মাৰিব দিয়ক, মানে জমেটো মাৰি থাকিব, যিহেতু গাড়ীৰ কিস্তিও দি থাকিব লাগিব না। তো জমেটো মাৰিব, আৰু আপুনি জমেটো মাৰিব পূৰা জমেটো মাৰিব দিয়ক আৰু গাইছ। আমি অলপ দিলোঁ, যাত্ৰা আৰম্ভ হৈ গ'ল গাইছ। তো গাইছ, বহুত সময় ৰখিলোঁ, ফিল্ডত ৰখি আছোঁ, কিন্তু গাড়ী এতিয়ালৈ এটা ভাড়াও লগা নাই। চাওঁচোন, চাওঁ দেখো একবাৰ দেখে দি নিচিনা, এটা ভাড়াও লগা নাই। অনলাইন আছোঁ, কিন্তু ভাড়াটো লগা নাই কিয় বা। তো ৰখি আছোঁ, বহি থাকোঁ দেখি হয় অলপ খেলাই চাই ক'ত যা বহচোন, বহাতে অলপ বহি থাক, খেলা খাব নালাগে, বহি থাক তাতে। এই যাওক খেলা খালে হওক, যাওক মই বহি আছোঁ দিয়ক, যা তই যা। গাইছ, তেতিয়া তাতে বন্ধাবত ৰখি আছোঁ, এটা ভাড়াও লগা নাই গাইছ, কি ক'ব মই নাই দে গাইছ। ইয়াতে ঘূৰি আছোঁ, এটা ভাড়াও লগা নাই। এই কিবা হাই অৰ্ডাৰ এৰিয়া কি দেখোচোন দেখো। এইটো হৈছে হাই অৰ্ডাৰ এৰিয়া, এইটো কিন্তু হাই অৰ্ডাৰ এৰিয়া। ইয়াতে ভাড়া বেছি, ভাড়া ইয়াতে লাগে, কিন্তু এটা ভাড়াও লগা নাই গাইছ। কিবা নাজদি কাৰণে ফাৰ্ষ্ট টাইম মাৰিছে না, ফাৰ্ষ্ট সেইকাৰণে হয়, সেইকাৰণে হ'ব পাৰে, সেইকাৰণে তাত ভাড়া লাগিয়া পাৰে। কিন্তু মোৰ লগৰ এটা আছে গাইছ, তাতে আছে, তাৰ ভাড়া লাগছি ইয়াৰ পৰাই ৰেড ভেল দেখান। তো এখনৰ পৰাই ৰেড ভেলভেট, তো এখনৰ পৰাই ভাড়া নিবিয়া হৈছে। কিন্তু গাইছ লাগচোন ভাড়া, এটা ভাড়া লাগ গাই বৰ লাগছি, আৰু এনেকৈ ৰখি থাকিব পাৰি না কচোন। দেই মই কিন্তু এনেকৈ ৰখি থাকছোঁ দেই, মানুহ এনেকৈ ৰখি থাকিব পাৰি না কচোন তই লাগব চালে তাহলে এলাখান গাইছ, ৰেংকট চেংকট চব লৈছি এলাখান। ৰেংকট এটা ভাড়া লগা নাই ইয়াতে নহয়। এই এলাখান চাওঁ, ভাড়া লৈ আছে চলি গেলাই, আমাৰ ইয়াতে ভাড়া লগা নাই। দিয়ক গাইছ, আছোঁ ৰ'ব, ৰখি আছোঁ, চাওঁ কেইটামান ভাড়া লাগে, চাওঁ ৰ'ব। দেখছি না আমি ইয়াতে ৰখি আছোঁ, ভাড়া চাড়া লৈ লাক। আৰু ভাড়া লাগছে নেকি? লাগছি, ঘৰতে লাগছি। কি লাগছে কি অৰ্ডাৰটো কি? পিজ্জা আৰু পপ আছে। পিজ্জা আৰু পপ আছে গাইছ, ইয়াৰ ভাড়া লাগি গ'ল। আমাৰ এতিয়ালৈ ভাড়া লাগাই নাই, আমি ৰখি আছোঁ ইয়াতে। এই মাতছি কিমান আছে এইটো ভাড়া, মানে পইচা? এই পইচা কম দিছি দিয়ক গাইছ, টোটেল মোৰ 11-12 কিলোমিটাৰমান হ'ব, 57। তো 11-12 কিলোমিটাৰমান হ'ব। তো পইচা দিছি মাত্ৰ 57। তো পইচা কম গাইছ, কিমান পইচা নাপয় লাগছি। গলত গাইছ ভাড়া লাগছি, ফাইছ আমাৰ ফাৰ্ষ্ট ভাড়া লাগি গৈছে গাইছ। 77 কি টকা চাওঁ 77.1। তো ভাড়া লাগি গ'ল গাইছ। তো এতিয়া আমি ওলাই যাওঁ, প্ৰথম ভাড়া লাগি গৈছি।
তো গাছ খুব জাম হে যাব লাগে অৰ্ডাৰটো ল'ব লাগে জাম দেখছি নে তো পুৰা জাম দক যাই আছোঁ ৰ'ব জামৰ মাজেদি বল চালতে ৰাখো গাছ আমি পাই গেলোঁ ৰেষ্টুৰেণ্ট এখানে হৈছে ৰেষ্টুৰেণ্ট তো আমি অৰ্ডাৰটো লৈ লওঁ ৰ'ব লৈ কিনে দেখাই আছোঁ তো গাছ তেতিয়াৰ পৰা ৰখি আছোঁ মানে অৰ্ডাৰটো বনোৱা হয় নাই বহুত দেৰি হ'ল 10 মিনিট লেট মাৰিছি চিনকৈ ৰখি থাকিব নোৱাৰিতো জমেটো মাৰি কিনে এটা ভাড়াৰ কাৰণে এটা ভাড়াই লাগিব তাৰে পিছত আপুনি তাৰে মানে পইচাও নাপায় দেৰি হ'লে মানে পইচা নহয় 20 মিনিট লেট হ'লে 1 টকা পায় 20 মিনিট 1 টকাৰ কাৰণে 20 মিনিট ৰখিব পাৰি নেকি আপোনালোকে কওকচোন এনেকৈ আৰু ৰখি পাই ৰখিয়ে থাকিব লগা হৈছে গাইছ ইয়াতে দেখি আছোঁ হয় নাই দেখাই আছোঁ ৰ'ব লৈ কিনে দেখাই আছোঁ 14 মিনিট লেট গাইছ 14 মিনিট লেট আৰু 20 মিনিট আৰু 6 মিনিট হ'লে 1 টকা পাম তো 20 মানে 20 মিনিট লেট হৈ কিনে 1 টকা পাই কি লাভ আছে কওকচোন গাইছ আছে আৰু দুটা ভাড়া মাৰিব পাৰিলোঁ হয় দি হৈ কিনে তো অলপমান ৰখি আছোঁ ৰ'ব পুৰা বল লাগিছে গাইছ এনেকৈ আৰু ৰখি থাকিব পাৰি নহয় গাইছ আমাৰ প্ৰথম ভাড়াটো কি হ'ল মানে বহুত দেৰি হৈছে আধা ঘণ্টাতছে বহুত দেৰি হৈছে সেইকাৰণে ৰেষ্টুৰেণ্টে কেঞ্চেল মাৰি দিছে সেইকাৰণে ভাড়াটো আমাৰ এতিয়া সেই নহ'ল হ'লেও আমাৰ লছ হোৱা 20 টকা এটা আৰ্নিং হৈছে লেট হোৱাৰ কাৰণে 20 টকা এটা দিছে জমেটোৰ পৰাই তো কথা নাই এতিয়া আমি যাওঁ অলপ ওলাই যাওঁ আৰু ভাড়া লাগি নাচাওঁ ভাড়া মাৰোঁ আৰু লাগলি এই যাম দেখছে আপুনি বাপ যাম নহয় কেঞ্চেল হৈছে ভাড়া তুমি দিয়ে চালে ৰাস্তাৰ অৱস্থা নাই সেইকাৰণে ভাড়া কেঞ্চেল হৈছে উপায় নাই দিয়ক জীৱনটো এনেকুৱাই হৈ গৈছে দিয়ক আমি নেক্সট ভাড়াটো লৈ ইয়াতে ৰখি আছোঁ নেক্সট ভাড়াটো লাগিলে আৰু ওলাই যাওঁ ইয়াতে ৰখি আছোঁ দিয়ক আছোঁ দিয়ক আৰু কিবা কৰি আপুনি কি কৰি আছে এই বেংকৰ ডিটেইলছ দিছোঁ ৰ'ব বেংকৰ ডিটেইলছ দি লওক নেদেখাব এইটো আৰে জিন্দগী ऐसे ही चल रही है এনেকৈ আছোঁ দিয়ক জীৱনটোত এনেকৈ চলি আছোঁ গাইছে বন্দাবন্দি ঘূৰি আছোঁ ভাড়া চাৰা নাই খুব দিগদাৰ হৈছে দিয়ক গাড়ীত তেল এখন খৰচ কৰি আছে তেল বেছি হৈছে নেকি তোৰ গাড়ীত তেল মাৰি থৈ দিছি না একদম পইচা দাও চলি নাই তেল মাৰি থৈ দিছি একদম এইকাৰণে বন্দা ঘূৰা দি ঘূৰি আছোঁ ৰ'ব ঘূৰিব আহিছোঁ গাইছ ঘূৰি ৰ'ব এই ভাড়া চাৰা দাঁড়িছে মোবাইলৰ আকৌ চাউনে নাই এই ভাড়া চাৰা আকৌ লগা নাই এই ঘূৰি আছোঁ ৰ'ব তো গাইছ জমেটোৰ ভাড়া নাপায় আমি এটা সুন্দৰ পৰিৱেশত আহি উপস্থিত হ'লোহি তো আমাৰ ইয়াতে বঢ়িয়া জেগা গাইছ কিন্তু এই শিৱ মন্দিৰত একদম বঢ়িয়া ফেণ্টাষ্টিক জেগাবিলাক চাই লওক ঠাণ্ডা বতৰ গাইছ গাছ গছনি অলপ আছে ইয়াতে ৰখি আছোঁ দিয়ক আৰু বন্দাবন্দি বহি আছোঁ এইবাকি সুন্দৰ জেগা বোলে এইবাকি চাওক এই কালত ব্যস্ত মেন নাই লগৰ ছোৱালী দে লগৰ ছোৱালী চাওঁ কৰি চাওঁ নাই লগৰ ছোৱালী মোবাইলটো চাওঁ মোবাইল চাব নালাগে দেখছি গাইছ এটি মই এটা ভিডিঅ' কৰি মৰি আছোঁ এইটো ফোন কৰি আছে দেখছি কিন্তু গাইছ এই জেগাটো চাই লওকচোন তুমি জেগাটো চাই লওক তো ভাড়াটো লাগালে এতিয়া অলপ জিৰাও ৰ'ব নহ'লে আৰু কি কৰে নহ'লে তো গাইছ ইয়াতে আছে হা লাগছি ও গাইছ আমাৰ নেক্সট ভাড়া লাগি গ'ল বল আজ বহুত অপেক্ষাৰ মূৰত বহুত অন্তৰ মূৰত আমাৰ নেক্সট ভাড়াটো লাগি গ'ল তো বলক হেলমেট চেলমেট লৈছোঁ তো বল ক'ত লাগছে কোনখন ৰেড দি তো আমি অৰ্ডাৰটো পিক আপ কৰি লওঁ তো কৰি লৈ কিনে যাওঁ লাগছি দিয়ক গাইছ এটা তো পিক আপটো কৰি লওঁ ৰ'ব গাইছ তো গাইছ আমাৰ ভাড়াটো আহি গ'ল ভাড়াটো পিক আপ কৰি ল'লোঁ তো এতিয়া বলক গাইছ কি কৰিছে আপুনি যাব লাগে দেৰিছি ক'ত আছে কোন জেগা ন তো ফাইনেলি ভাড়াটো ল'লোঁ দিয়ক প্ৰথম ভাড়া হ'ব এইটো আমাৰ এইটো অৰ্ডাৰ দিছে কি অৰ্ডাৰ দিছে এইটো দেচোন কোন জেগা ডিলুক্স থালি তো বলক গাইছ অৰ্ডাৰটো দিওঁ তো গাইছ এই প্ৰথম ভাড়াটো দিলোঁ সেই মানুহজনক দিলোঁ প্ৰথম ভাড়াটো আমি দি দিলোঁ আৰু আমি পাইছোঁ এইটো ভাড়া 30 টকা 5 পইচা তো বলক আৰু ওলাই যাওঁ আৰু নেক্সট ভাড়াক লাগি ৰখি থাকোঁ
গাইছ এতিয়া গণেশ মন্দিৰ ভাড়াটো দি কিনে আৰু এতিয়া ঘূৰি আছোঁ দিয়ক আৰু আহিলোঁ তই লাহে লাহে চাই চিতি যা তাই এখিনি অলপমান ৰিক্স থাকে দিয়ক এখিনি হাতত উপায় নাই ৰিক্সটো হ'বই এখানে কিন্তু বঢ়িয়া বনাইছিল আনি ভাল বনাইছে কিন্তু এখিনি চাই লওকচোন পূৰা ভাল বনাইছে কিন্তু ভাল লাগে আৰু জেগাটো এনিবা চাইডে গাছ পুলি ৰুৱাই আছে চাইডে ভাগ্যশ্ৰী মটৰ এইটো তো এইটো আৰু ভাল লাগে আৰু এখিনি জেগাত গাছ চাছ ৰুব লাগে গাইছ তেতিয়া এই ঠাণ্ডা হেৰি কম পৰিৱেশ গেলা মানে গাছ ৰুলি নহয় প্ৰতিপালন কৰিব লাগে প্ৰতিপালনো কৰিব লাগিব মানে অকল গাছ ৰুলে ভাল নহয় ওই মানে বেড়াইখান দিছি দেখছি না বেড়াইখান দিয়াৰ কাৰণে ভাল হৈছে মানে গাছটো আছে বেৰা এখন দিছি তেওঁ খাবা নৰে আকৌ মানে সেই গৰু ছাগলী আহিব নৰে এই গাছ ৰুবচোন গাছ ৰুব চবে গাছ ৰুব তেতিয়া জেগাগেলা ভালে থাকিব সুন্দৰ পৰিৱেশ হৈ থাকিব এখানে হৈছে আমাৰ নলবাৰীৰ ব্ৰিজ এখন ব্ৰিজৰ নাম কি দেখা প্ৰজ্ঞা ব্ৰিজ ন মানে অভাৰব্ৰিজ এখন অভাৰব্ৰিজ আমাৰ এখন ধুনীয়া আৰু এই ইয়াতে আগেদি হৰি মন্দিৰটো মানে আমাৰ হৰি মন্দিৰ ইয়াতে ৰাস হয় ৰাস ডাঙৰ বহুত ডাঙৰ হৈ থাকক ৰাস এক কাপ চাহ খাই লওঁ ৰ'ব খাবাৰ ইচ্ছা গৈছে চাহ খাবা চাহটো খাই লওঁ ৰ'ব বিস্কুট লৈছে নেকি আপুনি বিস্কুটটো খাই দিওঁ ৰ'ব ঠিক এনেকৈ লৈছোঁ দিয়ক কেনে চাহটো খাই লওঁ চাহ তাহ খোৱা হৈ গ'ল তই এনে যাওঁ আৰু অলপ ওলাই যাওঁ ঘূৰি আছোঁ দিয়ক আজি বন্ধা ঘূৰা দি আছোঁ আৰু একদম বেলেগ কাম নাই আৰু অকল বন্ধা ঘূৰা দি আছোঁ কি হৈছে এবাৰ খাবা নালাগে দেই হা নাচা দেই এই ৰাস্তাত মুচি দেখছি গাইছ পাই নেকি পেলাতেই এবাৰকে চাচোন এবাৰকে দেখাইছোঁ দেই আজি ঘূৰিম গাইছ আজি দিনটো কেৱল ঘূৰিম মানে বন্ধা ঘূৰা দিম তো আৰু নেক্সট ভাড়াটো ৰখি আছোঁ নেক্সট ভাড়াটো লাগিলে যাওঁ তো চাই থাকক আপোনালোক ভিডিঅ'টো চাই থাকক তো গাইছ আমাৰ নেক্সট ভাড়াটো আৰু লাগি গ'ল ক'ত লাগছে দেখা আমাৰ এই উলিয়াবই পৰা নাই দিয়ক টানি দি কেতিয়া 20 টাকা 20 টাকা আছে ওচৰতে হ'ব গাইছ হ'ব দিয়ক কথা নাই লাগলি হ'ল মানে বন নাওকে লাগি দিব লাগে জানো নে ৰিদ্ধি চিদ্ধি যাওঁ তো আমি যাওঁ আৰু তো যাই লৈ কিনে আমি অৰ্ডাৰটো পিক আপ কৰি লওঁ পিক আপ কৰি লৈ কিনে অৰ্ডাৰটো দিওঁ তো গাইছ আমি নেক্সট ভাড়াটো আমি পিক আপ কৰি ল'লোঁ কোনোবা আপি গাইছ চাওঁ ভালকৈ চাওঁ কোনোবা গাইছ হিয়া তো আমি নেক্সট ভাড়াটো আমি পিক আপ কৰি ল'লোঁ বেছি ডাঙৰ নহয় সৰু মাল তো বলক আমি এইটো দিওঁ হা এইবাৰ অনলাইন পেড নেকি গাইছ অৰ্ডাৰটো দি দিলোঁ এইবাৰ অনলাইন পেড দিয়ক কেছ পইচা নাই অনলাইন মাৰি আছে বৰ তেল খৰচ হ'লি হেৰি কৰিম তেল চেজ হ'লি এই পানী ভৰামা ৰাস্তাত ভাল লাগে দিয়ক গাইছ কি ভাল লাগে ছোৱালী আছিল গাইছ নেট খেলোঁ মানে চব কেমেৰাত দেখাব নোৱাৰে না কেমেৰা এতিয়া লাষ্ট কৰে চবে সেইকাৰণে চবকে নেট খেলোঁ আৰু তো বোলা কথা নেক্সট ভাড়াটো ৱেইট কৰোঁ বাবু এটা বস্তু দেখাচোন মোৰ তেলৰ কাটা চলিব না আৰু 7 দিন নহয় তো চলি থাকে 10-15-20 দিন চলি থাক 10-15-20 এই বন্ধা ৰখাত দি ৰখি আছোঁ এই নালগিৰি আৰু এতিয়া মই কিবা এই কোনি ৰখাই কৈছোঁ নেকি এতিয়া পৰা এটা ৰখি আছোঁ ভাড়া নাই এটা গাড়ী নাল দিবে নেকি কি গাড়ী নাই মৰি যাবা এটা খোজকাঢ়িব লাগিব দে ঘৰক লাগি এই পানীটো আনচোন তাৰ বাবে কৰিব যা তই কেমেৰা দেখো মোক দিন দেখো চাহ খাইছা মোৰ আৰু কিবা খাইছা নকওঁ মই কথা কোৱা নৰি বেয়া বস্তু ঠিক কিবা খাইছা ইমান পৰাই এই বন্ধা ঘূৰা দিলোঁ ঘূৰি এই পানীটো আন সেই কৰিব গাইছ কি ৰখছে কি বল লাগছে গাইছ পানী খাব দিছি দেখছি এতিয়া পৰা ৰখি এটা ভাড়া নাই 1 ঘণ্টা হ'ল এতিয়া ৰখি আছোঁ এতিয়া যে লাষ্ট ভাড়াটো মাৰি আছিলোঁ তেতিয়া পৰা এতিয়া ৰখি আছোঁ বন্ধা ৰখা দি ৰখি আছোঁ তাৰ লাজ নাই তাৰ গাড়ী চলিব নেকি কথা এটা আছে গাড়ীখন বৈ আহিছি গাইছ মই আজি ক'লোঁ
ইয়াত চাবি অ নিবে নালগে গাড়ীখন চলাব এই গাড়ী এই চাইডত মৰ হা ওৰে তো গাইছ বহুত অপেক্ষা মানে বহুত ৰখলোঁ এটা ভাড়া লাগছে আৰু তই ক'ত লাগছে ভাড়াটো চানৰাইজৰ পৰা আনিব লাগে তো বলক গাইছ ভাড়াটো লৈ আহোঁ সেইটো পিক আপটো কৰি লওঁ কৰি লৈ কিনে যাওঁ বহুত ৰখছোঁ তো গাইছ আমি নেক্সট বজাৰটো ৰিচিভ মানে সেই কৰি ল'লোঁ এখনি জায়গা নহয় দে কালেক্ট কৰি ল'লোঁ কিমান টকা ইনকে ঘূৰি যোৱাটো ভাল হ'ব না ইনকে যাওঁ কয় দিবা ভাল হ'ব তই বলক গাইছ কেইটা ভাড়াটো কেইটাৰ ভাড়া 46 টকা ন তো গাইছ 46 টকা ভাড়া দি ৰ'ব দি আহি কিনে কথা পাতি আছোঁ আপোনালোকৰ লগত তো গাইছ আমাৰ নেক্সট ভাড়াটো আমি কৰি দিলোঁ দি দিলোঁ এইটো ভাড়া কেইটকা আছিল টকা গাইছ 41 টকা আছিল এইটো গাইছ 41 টকাৰ ভাড়া আছিল তো এতিয়া যাওঁ আৰু এইফালে আছিল এইটো কি বুলি কয় এখন ইয়াত জেগা হাৱে চাইডে আৰু এই বৰগুৰা চাইড এইখিনি ইয়াতে দিলোঁ তো যাওঁ আৰু ভাড়া লাগছি দে বাপৰে বাপ 1.5 ঘণ্টাৰ মূৰত এটা ভাড়া লাগছি যি ৰখিছিলোঁ তো দিলোঁ দিয়ক ভাড়াটো ইয়াতে দিলোঁ তো যাওঁ বলক আৰু আজি আৰু এটা বা দুটা ভাড়া মাৰিম আৰু ঘৰত যাম আজি আৰু ইমান ভাড়া নামৰো গাইছ তো এতিয়া যাই থাকোঁ বলক কেম্বাও লাগছি তেতিয়া মানে বহুত মানে সেইদিনা বহি কেম্বা লাগে মানে কাম কৰি থাকিলে ভাল লাগে কিন্তু বহি থাকিব নদী গাইছ বহি থাকিলে কেম্বা লাগি যায় তো আৰু এটা বা দুটা ভাড়া মাৰিম খুব বেছি তাৰে পিছত তাৰ নাম লৈ ঘৰত গুচি যাম আপোনাৰ হেৰিটো কওকচোন মানে আপোনাৰ মনটো মানে মনটো পৰে কেনে জমেট'ৰ ওপৰত মানে জমেটো ভালেই কিন্তু আপোনাৰ কেনে হান বহুত ৰূপ লাগে খেতি মানে কি জানে মানে আগতে মানে মানুহ বেছি নাছিল জমেট' এতিয়া মানুহ বহুত বাঢ়ি গৈছে মানে সেই আৰু মানে ৰূপে নামিলে কথা নাই এতিয়া বহুত মানুহ বাঢ়িছে বহুত নতুন চলি সোমাই গৈছে গতিকে অলপ ভাড়া কমকৈ লাগে হ'লেও কিন্তু আপোনালোকে কিন্তু যদি জমেট'টো পাৰমানেণ্ট নহয় গাইছ পাৰমানেণ্ট হিচাপে নল'ব জমেট'টো পাৰ্ট টাইম হিচাপে ল'ব তো পাৰ্ট টাইম হিচাপে ল'লে কিবা এটা চলিব পাৰে এইটো পাৰমানেণ্টকৈ এইটো কাম নহয় জমেট'টো পাৰমানেণ্ট হিচাপে নল'ব কাৰণ পাৰমানেণ্ট হিচাপকৈ আপুনি ল'লি আপুনি গাড়ী ভাড়া মানে তেলৰ খৰচ চলিব নহয় নাম কৰক আপোনালোকে পঢ়ি থাকক জমেটো মাতি দিব পাৰে মানে পঢ়ি আছে পঢ়িও আছে মানে ভাবিলে পাৰ্ট টাইম হিচাপে জমেট'ৰে মাৰিব পাৰে সেইটো বেষ্ট কিন্তু পাৰমানেণ্ট হিচাপে লৈ কিনে আকৌ লাভ যায় আকৌ পইচা আকৌ ৰবান নহয় তো সেইকাৰণে সেই আৰু মাৰবি পাৰ্ট টাইম হিচাপে মাৰিবি আৰু পাৰ্ট টাইম ন মাৰবি পাৰ্ট টাইম হিচাপে মাৰিবি যা এনেকৈ মানে মাৰবি আৰু তহঁতৰ কথা যা তো গাইছ আৰু এটা ভাড়া দিলোঁ তো ভাড়াটো আৰু মানে কি আৰু মানে লটো নেটখালোঁ আৰু কিমান লাম্বা কৰি ভিডিঅ' আৰু ইমান লাম্বা কৰিব নোৱাৰা না তো গাইছ আজি এটা কথা ভাবিছোঁ যে এতিয়া ভাড়া নামৰো বহুত দেৰি হ'ল 3টা বজাত ভোকো লাগছি তো যাওঁ আৰু ৰাতিলৈকে ভাড়া মাৰিম তো ভিডিঅ'টো আপোনালোকে কণ্টিনিউ কৰি থাকিব ৰাতিলৈকে আৰু মাৰিম নে দাদা গধূলি মাৰিম এতিয়া যিহেতু ভোক লাগছে না অঁ আপোনালোকক ৰাতি দেখি আছোঁ ৰাতি দেখাম আৰু ৰাতি যাম আৰু ভাড়া মাৰিব গীত লৈছোঁ গোটাই আজি মানে গোটাই গীত লৈ গৈছে দিনটো মাৰিম তো বলক গাইছ এতিয়া যাওঁ যাই থাকোঁ তো এতিয়া ভাড়া ঘৰত যাওঁ ঘৰতে ভাত চাত খাওঁ ভিউ অলপ আছে আপোনালোকক দেখাব ভিউখিনি অলপ দেখাওঁ দেখি না ঘৰত যাওঁ ডাইৰেক্ট গাড়ী ঘৰত আপুনি চাই লওক বেক কেমেৰা দি বেক কেমেৰা চাই লওক একবাৰ ভিউটো তো গাইছ আমি ভাত চাত খাই কিনে আৰু ওলাই আহিলোঁ জমেটো মাৰিব মানে জমেটোটো খোলাৰ লগে লগে গাইছ ভাড়া লাগি গৈছে তো তাড়াতাড়ি লাগছে অলপ তো ঘৰতে কালি অৰ্ডাৰটো হেৰি কৰি লওঁ ৰ'ব কথা পাতিছোঁ ৰ'ব গাইছ আমাৰ ভাড়াটো লাগছে ইয়াতে ফুড পাৰ্কত দেৰি হ'ল মানে কি গাইছ ভাতকেইটা খাইছোঁ ভাতকেইটা খোৱাৰ লগে লগে সেই ঘৰখন মাছি এইটো অলপ গাটো ধোৱা আছে সেইখিনি যাম ভাতকেইটা খাইছোঁ তো সেইখিনি অলপমান ৰেষ্ট কৰি মোবাইলটো চাৰ্জো নাছিল যিহেতু দিনৰ পৰা ভিডিঅ' কৰি আছিলোঁ এতিয়া টাউনৰ পৰা কাপোৰ যাৰা পিন্ধিছোঁ অলছোঁ সেইকাৰণে আপোনালোক ভালকৈ দেখাব নোৱাৰিলোঁ ওলাই আছোঁ তো এতিয়া অৰ্ডাৰটো লওঁ ৰ'ব অৰ্ডাৰটো লৈ কিনে যাওঁ অৰ্ডাৰটো আনি আছে যাওঁ আৰু তো আজি কিমান হাল্লা চাচোন হাল্লা চাওঁ কি হৈছে ষ্টাইলিছ ৱেৰ ষ্টাইলিছ নেকি
ঠিক 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 এটা সার তার দেখছি গাছ জিপে টেলিকা ঘুরে ফোন মারিছে আগে নাকি পাটি 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 তো গাইস সুন্দর পরিবেশ হাল্লা তোলা বেশি ইমান হাল্লা পাইছি গাইস উপায় নাই দিয়ক তোৰ এটা ফাঁকি দেখাইছে যে হেল্ল' অলপ বিজি দিছে অ' মই বিজি আছোঁ গাইছ উপায় নাই দিয়ক আৰু আমি আৰু সৰু সৰু মানুহ আৰু ইয়াতে আছোঁ দিয়ক আৰু চব বিজি মানুহ আৰু কি ক'ব আৰু না বিজি মানুহ কোনে ফোন কৰিছিলে কোনে ফোন কৰিছিল চিএম ছাৰ চিএম ছাৰ নেকি ঠিক ঠিক চিএম ছাৰ এলাহ হ'লে মানুহৰ কথা নাপালে চিএম দাদা চিএম চিএম মানে কি মানে চিএম মানে কি মানে মানে আমাৰ চন্দন কুমাৰী মিস্ত্ৰী আমাক চন্দন চিএম বুলি অন্ধা অ' চন্দন মজুমদাৰ ঠিক ঠিক যা যা বাবা যা তো গাইছ অৰ্ডাৰটো লগেদি কথা পাতিছোঁ ৰ'ব তো গাইছ পাইছি আমি দেৰি বল 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 তো গাইছ অৰ্ডাৰটো ল'লোঁ তো যাওঁ ৰ'ব এই দেখছি না কি ওখ পিছত দেখাম বলক গাইছ অৰ্ডাৰটো ল'লোঁ বলক যাওঁ দেৰি হৈছে মানে বহুত দেৰি তো গাইছ ৰাতি হ'ল লোকেশ্যনটো চাওঁ এই গাইছ যাই লোকেশ্যন চিধাই গাইছ লোকেশ্যন চিধাই তো গাইছ যা লো শান্তি দে গাইছ তো গাইছ ৰাতি হৈ গ'ল আৰু আহি গ'লোঁ মানে মাৰি যাওক এতিয়া আগতে ভাড়া পাইছোঁ গাইছ কিন্তু কথা হৈছে ইমান দেখা বেয়া জমেটো ভাড়া হ'ল বুলি সেই দেখা থাকিম দে এতিয়া দেখাম দিয়ক আৰু গাইছ ৰাতি হৈছে আৰু ৰাতি ভাড়া মাৰি কেনেকুৱা লাগে দেখাম আৰু গাইছ তো বলক ভাড়া মাৰোঁ আমি বল ভাই বল গাইছ জমেটো বাৰটো সহজ কথা নহয় দিয়ক কিন্তু গাইছ বহুত কষ্ট আছে বাপৰে বাপ কি জ্বালা এই ভাড়া নালাগে কটা বহুত সময় ৰখিব লাগে বা কেতিয়াবা একেলগে লাগি যায় মানে সেই আৰু কিন্তু জাগাটো নাচাগে হা জাগাটো আছে আগত আছে জাগাটো আগত আছে গাইছ তো মানে কি হৈছে ভাড়া লাগে আজি আৰ্নিং ভালেই হৈছে এতিয়ালৈ ভালেই চলি আছে 7টা ভাড়া মাৰিলোঁ মোটামুটি আমাৰ 350 টকা হৈছে তো কথা বেয়া নহয় কথা ভালো নহয় কিন্তু কষ্ট আছে গাইছ জমেটো সহজ কথা নহয় কষ্ট আছে দিয়ক গাইছ গাইছ জমেটো মাৰিবি আৰু ইয়াতে বহি আছোঁ দেখছি উপায় নাই নামাৰ নেকি আৰু মাৰিম লগা নাই ভাড়া ভাড়া চাড়া লগা নাই গাইছ বহি আছোঁ ৰাতি খান আছে গৰ্জন ফিল্ডৰ ফলৰ দোকানত বহি আছোঁ এই আৰু সেই চিংৰাৰ দোকানত বহি আছোঁ দেখছি না এই চিংৰাৰ দোকানত খুব বিক্ৰী আৰু মানুহ নাই এটা গাইছ আমি খালোঁ আধা আপেল আমি খাইছোঁ আধা আপেল এতিয়া বহি আছোঁ গৰ্জন ফিল্ডৰ সন্মুখত বহি আছোঁ এতিয়া বাহিৰত বহিও এদিন ডাঙৰ মানুহ কিনো ডাঙৰ মানুহ বহি কি বোলে গাইছ বহি আছোঁ ভাড়া লাগলে যাওঁ নহ'লে যাওঁ বহি ভাল লাগে গাইছ দিনত চাই ৰাতি অলপ বহি ভাল লাগে ৰাতি মানে এটা বন নালাগে দিনত গৰমটো থাকে প্লাছ ৰ'দটো থাকে সেনে অলপ দিনত বহি মানে এটা ভাল নালাগে কিন্তু ৰাতি আৰু মানে বহি কিনেও আৰু বন নালাগে ভাড়াটো আৰু লাগলি যাওঁ আৰু আছোঁ ৰ'ব ইয়াতে বহি আছোঁ অলপ তো গাইছ একদম তাৰপিছতে কি ভাড়া পাই পঢ়ছিলে এইটো ভিকে বিস্কুল বাপৰে বাপ মাই কি ভিতৰত সোমাব লাগে ৰাস্তা বহুত আন্ধাৰ ৰাস্তা দি বয়া গাইছ সেই ৰাস্তা দি সোমাই আহিছোঁ তো গাইছ কষ্ট হৈছে দিয়ক কিন্তু দিনটো আজি বৰষুণ জেগা আৰম্ভ হৈছে বৰষুণ জেগা দিব আৰম্ভ হৈছে তো অৰ্ডাৰটো দিয়া যা এইটো অৰ্ডাৰ গাইছ এইটো চাওঁতে দেখক বাৰ এইটো অৰ্ডাৰ গাইছ কিন্তু এটা কথা হৈছে গাইছ এতিয়া ভিডিঅ' ইমান কৰি নাথাকোঁ যদি বৰষুণটো হৈছে ৰাতি হৈছে লগতে আজি ইণ্ডিয়াৰ খেলাও আছে তো সেইকাৰণে আৰু ভিডিঅ' কৰি নাথাকোঁ এইটো আৰু লাষ্টত ঘৰত যাই কিনে লগ পাই আছোঁ গাইছ তো লগ পাই আছোঁ ঘৰত যাই কিনে লগ পাই আছোঁ এতিয়া আজি ভিডিঅ'টো আমাৰ এখিনিলৈকে আছিল তো আজি আৰু নাম দিয়ক আজি সেইকাৰণে ঘৰত যাওঁ আৰু তো এতিয়া যাওঁ আৰু যদি ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট আৰু লগতে ছাবস্ক্ৰাইবটো কৰি দিব তো বাই বাই দি গাইছ তন্দে তো বাই বাই চিপছ খাইছোঁ গাইছ চিপছ খাইছি লাষ্টত অনলি চিপছ খাই আৰু আছে কিবা পেকেট আছে ৰ আৰু আছে নেকি বাকী উইলচোন চাওঁ দেই উইলো কি নাম কি নাম বেগত কাৰাম দে গাইছ আজিলৈকে বাই বাই দিলোঁ তো বাই বাই গাইছ যা এতিয়া তন্দে যা সমকে যা